অঁ বিশাল কচোন এনেই কি কৰিবিনো তই অঁ লেটাৰ মানে 4খনত পালোঁ হিষ্ট্ৰী ইকনমিক্স আছামিজ আৰু ইংলিছত অঁ পাৰ্টিটো আহিবি আকৌ তই ঘৰত গৈ খালে হ'ব তহঁতক এতিয়া অঁ কাইলৈ ৰাতি আহিবি অঁ আৰু বাকীগালকো লৈ আহিবি নহ'লে এনেই পিছত কাম কৰি থাকিব অঁ কাইলৈ ৰাতি আহি যাবি বিন্দাছ এতিয়া ক'ত চ তহঁতি কি কৰিছ অঁ 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 এই বিশাল ঐ পিছত ফোন কৰিম দে পাপা আহিছে চাইকেলৰ মাত শুনিছোঁ অঁ এতিয়া ৰাখিছোঁ কাইলৈ ফোন কৰিম ৰ অঁ পালেহি Halo, hello bro. Wow, lucu. Ini rasanya bisa. অঁ পাপা আমি Rosum, অঁ পাপা কওক boh. মই আজি বৰ সন্তোষ পাইছোঁ তই এবাৰ মোৰ সন্মান ৰক্ষা কৰিবি আগৰ কেইটাইতো মোৰ সন্মানৰ প্ৰতি কোনো গুৰুত্বই নিদিলে তই কিন্তু মোৰ বহুত দিলি আজি মোক অফিচত লগৰসকলে কৈছে বোলে বৰুৱা তোমাৰ ল'ৰাটোৱে কিন্তু বৰ ভাল ৰিজাল্ট কৰিলে দেই 4খনত লেটাৰ হ'ব ষ্টাৰ মাৰ্ক পাই দিছে তাতেতো তেওঁলোকে মোক বাপেক হিচাপে কিমান ধন্যবাদ দিছে মই কিমান ভাল পাইছোঁ আগৰ কেইটাইতো যি কৰিলে কৰিলে তই মাত্ৰ পৰৱৰ্তী ভালদৰে আগবাঢ়ি যোৱাটো মই বিচাৰোঁ টকা পইচাৰ কথা কোনো চিন্তা নকৰিবি তই তোক যি লাগে তাকে দিম হ'ব পাপা তালৈ সময় আছে মই চেষ্টা কৰিম তোৰ ওপৰত মোৰ বিশ্বাস আছে পাপা ফোন এটা আহিছে মই যাওঁ হ'ব দে যা কালি হলিৰ লগত পাৰ্টিটো খাই ভালেই লাগিলে ন ভালেই লাগিছে আৰু কচোন তোৰ পাৰ্টিটো কেতিয়া দিবি এনি টাইম পাৰ্টি কৰি নাথাকিবিচোন কেতিয়া দিবি ক আকৌ হ'ব দে আজি গধূলি ওলাবি অঁ আজি গধূলি যাম দেই দেৰি যাম আৰু বাদ লগৰকেইটাকো দেচোন লৈ যাম এইবোৰ কথা পিছে আমি স্কুল যাব লাগিছিলে নহয় মাৰ্কশ্বিটখন আনিবলৈ কি কৰ কেতিয়া আনিবিগৈ কাইলৈ আমি আনিব যাওঁ তিনিটাই যাম দেই ওলাবি আৰু কোন কলেজত ল'ম বুলি ভাবিছ এডমিশ্যন তই ক'ত ল'ম বুলি ভাবিছ মোৰ শিৱসাগৰ কলেজ তই মই জানো দেই ডিচিশ্যনে লোৱা নাই কালি তেনে ওলাবি স্কুললৈ ঠিক আছে 10টা বজাত যাম ঠিকে আছে যাম দে আৰু দেৰি নকৰিবি আকৌ দেৰি নকৰোঁ 10টা বজাতে ওলাই আহিম পঢ়িও পালেহি ইয়াতে বহি এইটো ইয়াত বহি আছে তুলি অসমীয়া ফোন কৰিছে জান নাই মই ফোন কৰিছিলি টাৱাৰে নাই বহ তাৰ অকণমান তই আহিলি ভালেই হ'ল আমি এডমিশ্যনৰ কথাই পাতি আছিলোঁ ক'ত ল'বি ভাবিছ শিৱসাগৰ কলেজত ল'ম বুলি ভাবিছোঁ তালৈ দূৰ নহ'ব নেকি
এই দূৰ নহয় হলিৰ লগত এমাহমান যাম তাৰপিছত এমাহৰ পিছত বাইকখন কিনিম বুলি কৈছে পাপাই লংকু আজি চিকিৎসা কৰি পিনে কৈ গৈছিলো এই টাউনৰ পৰা আহিলোঁ টাউন বহিবলে এই নাপাওঁ নাপাওঁ এই বহিছোঁ মই এতিয়া এই টাউন বহিব বেয়া খালোঁ লোৱা অলৰেডি খাওঁ খাওঁ বুলি কি হ'ল তহঁতডালে ক'ত এডমিশ্যন ল'ম বুলি ভাবিছ মোৰ একো ডিচিশ্যন লোৱা হোৱাই নাই তই ক'ত ল'ম বুলি ভাবিছ তোৰ মতে শিৱসাগৰ কলেজত কি হ'ল বাইকখন বৰ চাইছ যে ঐ পচন্দ হৈছে নেকি পচন্দ হৈছে যদি লৈ ল এইখন মোৰ ঘৰত এনেই পৰি থাকিব মই হাৰ্লি এখনকে ল'ম বুলি ভাবিছোঁ সঁচাকৈ নেকি সঁচা মিছা কিনো আছে এই লৈ ল লৈ ল ৰ মই পাপাক সুধি চাব লাগিব নহয় কোনেও তোৰ কথা নুশুনে মানে তই অকণমান বুজিবিচোন তোক বাইক লাগে হয় নহয় সেইকাৰণে ভাত নাখাওঁ বাইক দিব নহয় দেউতাই ঘৰখনত কিমান কাম কৰিছে চাচোন লোন চোন লৈ এতিয়া কেনেকৈ তোক বাইকখন দিয়ে ঘৰৰ কামেই শেষ হোৱা নাই দিম কৈছে দিব নহয় কামখিনি শেষ কৰি ল'বলৈ দেচোন কেতিয়া দিব কামখিনি শেষ কৰি ল'বলৈ দে লোনৰ ধাৰ মৰি ল'বলৈ দে তাৰপিছত আকৌ বাইক লৈ দিব তোক মই নতুন এখন বাইক কিনি দিবলৈ কৰা নাই নহয় অংকখনে দিবলৈ কৈছোঁ নালাগে ছেকেণ্ড হেণ্ড লোৱাতকৈ একেবাৰে নতুন এখনকে দিব তই চিন্তা কৰিব নালাগে ভাত নাখালে হ'ব জানো ভাত নাখালে তই বাইক কেনেকৈ চলাবি উঠ ভাত খাই উঠ ভাত বাঢ়ি ধৰ সোনকালে খাই ল'বি নাই দেখা সি ঘৰত নাই ঘৰত নাই বাপেকৰ লগত কাজিয়া লাগি ওলাই গ'ল তই তাক পালে লৈ আহিবিচোন ঠিক আছে এই আপোনালোকৰ ৰিখব দাদা সেই কঠীয়ানিখনৰ ওখ গছ এজোপাত উঠি আছে কি নামিবলৈ ক'লেও নামানে যাওঁ সেইটো ওখ গছজোপা সেইটো ইমান ওখ গছজোপা কেলে উঠি আছ নাম কৰিলে কি হ'ব
নামিয়া গছত কেলে আছ নাম নাই নানামো বুলি কৈছোঁ না নানামো কেলে নাম কালি কৈছিলোঁ নহয় বাইকখনৰ কথা বাইক কিনি দিলে নামিম নহয় নানামো নাম এতিয়া নাম নাই নানামো নামিছ দা হেৰা কি লাগি আছে ল'ৰাৰ লগত হে ইমান ওপৰত উঠি আছে যদি পৰে তোৰ ওপৰৰ পৰা কি হ'ব ল'ৰাটো কি বিচাৰিছে দি দিয়া আৰু ওপৰৰ পৰিব লাগিলে তোমাৰ বিপদ হ'ব ডাঙৰ ভাই কণ নাম 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 দিম আৰু তোক কি লাগে দিম আৰু দিব লাগিব কিন্তু দিম আৰু নাম নাম নিদিলে নহ'ব আকৌ হাই ছেকেণ্ডেৰী পাছ কৰি তোক বাইক লাগে বাপেৰক চিনি পোৱা নাই